आपस में बैर रखना লক্ষ্মীকান্ত সাংস্কৃতিক মহাবিদ্যালয়ৰ পদক্ষেপ ছাত্ৰ ছাত্ৰীক দেশপ্ৰেমমূলক গীত নৃত্যৰে সজাগ ছাত্ৰ ছাত্ৰীক দেশপ্ৰেমমূলক গীত নৃত্যৰে সজাগ সচেতন কৰাৰ মহান উদ্দেশ্যেৰে ভাৰত চৰকাৰে আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আয়োজন কৰা গৌৰৱোজ্জ্বল স্বাধীনতা দিৱসত লক্ষ্মীকান্ত সাংস্কৃতিক মহাবিদ্যালয়ৰ অধ্যক্ষ যতীন্দ্ৰনাথ কৃষ্ণ দাস আৰু যুৱ সমাজ সংগঠক পৰেশ দাসৰ এক মহান পদক্ষেপ ওদালগুৰি জিলাৰ পেৰেড গ্ৰাউণ্ড 42জনীয়া শিক্ষাৰ্থীৰ দল এতিয়া অংশগ্ৰহণ কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে বেংবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত আখৰা গৃহত আজাদী কা অমৃত মহোৎসৱৰ তাৎপৰ্য শিশু কিশোৰীৰ মাজত দেশপ্ৰেমৰ ভাৱ জাগ্ৰত কৰি ঘৰে ঘৰে তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে শীৰ্ষক বিখ্যাত কবিতাৰ পংক্তিৰ সৈতে মিলাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় इसकी हजारों नदियाँ गोदी में खेलती है इसकी हजारों नदियाँ